মোক যিমান গালি দিয়ে গালি দিয়ক, মোৰ কোনো আপত্তি নাই, কাৰণ মই জানো মই বেয়া কাম কৰা নাই আৰু বেয়া কাম নকৰো। এতিয়ালৈকে কৰা কামবিলাক আপোনালোকে পৰ্যালোচনা কৰক। আৰু কোনো কথা আমি জনসাধাৰণক অন্ধকাৰ ৰাখি কৰা নাই আৰু ভৱিষ্যতেও নকৰো, কাৰণ জনসাধাৰণে আমাৰ মাতৃ পিতৃস্বৰূপ। আপোনালোকে গোটেই পৰিস্থিতিটো সুস্পষ্টভাৱে পৰ্যবেক্ষণ কৰি আছে। গতিকে এই পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ অন্তত আপোনালোকে যুক্তি আধাৰ বিশ্লেষণ কৰিলে দেখিব যে বৰ্তমান যিখন বিধায়ক, এই বিধায়কখন ৰাষ্ট্ৰীয় নীতিৰ ওপৰত প্ৰতিষ্ঠিত। ৰাজ্য চৰকাৰে সেই নীতি প্ৰস্তুত কৰা নাই, কিন্তু এনেধৰণৰ ধাৰণা দিব বিচৰা হৈছে যে ৰাজ্য চৰকাৰে গোটেই কামবিলাক কৰিছে। ৰাষ্ট্ৰীয় নীতি আধাৰ প্ৰস্তুত কৰা এই বিধায়ক, ৰাষ্ট্ৰই ইয়াৰ দায়িত্ব পালন কৰাৰ কথা মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই সুস্পষ্টভাৱে উভয় সদনতে ঘোষণা কৰিছে। গতিকে আজি অসমৰ মানুহে এই কথা ভবা উচিত নহয় যে সৰ্বোচ্চ ইয়াৰ দায়িত্ব অসমেই পালন কৰিব লাগিব। ভাৰতবৰ্ষ যিখন উপমহাদেশ, 29খন ৰাজ্য, 7খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাইজে এই দায়িত্ব ৰাষ্ট্ৰীয় দায়িত্ব হিচাপে পালন কৰিব। গতিকে ইয়াত আমি শংকিত হোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে, কাৰণ এইখন বিধেয়কত 2014 31 ডিচেম্বৰ ডেডলাইন হিচাপে কাট অফ ইয়াৰ হিচাপে ঠিৰাং কৰা হৈছে। ইয়াৰ পাছত কোনো বাংলাদেশৰ পৰা অহা শৰণাৰ্থীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলত কোনো কাৰণে যাতে ইয়াত নিগাজিকে থাকিব নোৱাৰে, এই ক্ষেত্ৰতো আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ প্ৰস্তাৱ দিছো, যাতে মানুহৰ যিটো ধাৰণা আছে অনন্ত কালৰ বাবে বিদেশী ভোট বৈ থাকিব, বিদেশী ভোট সুস্পষ্টভাৱে স্তব্ধ কৰাৰ বাবে আমাৰ তৰফৰ পৰাও আমি এই কথা সুস্পষ্টভাৱে সিদ্ধান্ত লৈছো।